हेलो एवरीवन मैं आज आपलोगों এটা ইজি ৰেচিপি শেয়াৰ কৰি কৰিছোঁ চীজ পাৰঠা ৰুটিখন মই আটা খচি এনেদৰে ৰুটিখন বেলি সস লগাই ললো তাতে কৰিয়েণ্ডাৰ পাউডাৰ অলপ ছটিয়াই দিলো তাতে চিলি ফ্লেক্স কেইটামানো দি দিলো তাতে চীজ স্লাইসখন মাজত এনে ধৰণৰে দি দিলো দি পেলে পাৰঠাৰ নিচিনাকৈ শেপ দি ললো এনে ধৰণৰে পাৰঠাৰ শেপত শেপ দি ললো তাৰপিছত কাটা চামুচ এখন দি মই এনেকৈ ফুটা কৰি দিলোঁ কিয়নো পাৰঠাখন যাতে সিজে বেছি ফুলি নাহে তাৰপিছত বেলি ল'লোঁ বেলি পেলাই পাৰঠা বেলি ৰেডি টাৱা গৰম কৰি তাতে পাৰঠাখন ধুনীয়াকৈ দি দিলোঁ এবাৰ উল্টাই দিলোঁ আৰু এবাৰ উল্টাব তাৰপিছত তাতে ৰিফাইন মই দি দিলোঁ ঘি দিও ভাজিব পাৰে আপোনালোকে বনাই খাব পাৰে বিৰাট কম সময়তে বনাব পৰা এটা ধুনীয়া ৰেচিপি আৰু ল'ৰা ছোৱালীৰ কাৰণে স্পেচিয়েলি বেছি ভাল টিফিনত দিবৰ কাৰণে সেইটো কাৰণে প্ৰায় মই এইটো বনাওঁ আৰু ছোৱালীকেইজনী খাই বিৰাট ভাল পায় সস দি পেলাই খাবলৈ দিলোঁ